Welcome to Amazing Astroworld. যদি আপুনি এই চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আজি আমি আপোনালোকক এনেকুৱা কিছুমান কামৰ কথা ক'বলৈ গৈ আছো যিবোৰ যদি এগৰাকী মাইকী মানুহে শুবলৈ যোৱাৰ আগত কৰে তেন্তে সেই ঘৰখনিত নানা ধৰণৰ প্ৰব্লেমে দেখা দিব পাৰে। প্ৰথম কামটো হৈছে এগৰাকী মাইকী মানুহে ৰাতি ৰন্ধা বঢ়া কৰাৰ পাছত জুঠা বাচনবোৰ কেতিয়াও নোধোৱাকৈ ৰাখিব নালাগে। এনে কৰিলে ঘৰখনত শনি দেৱতাৰ প্ৰকোপ পৰা বুলি বিশ্বাস কৰা হয়। ২ নম্বৰতে মহিলাগৰাকীয়ে শোৱাৰ সময়ত কেতিয়াও চুলি খুলি শুব নালাগে। চুলি খুলি শুলে মহিলাগৰাকীৰ হাজবেণ্ডৰ আয়ুস কমা বুলি বিশ্বাস কৰা হয় আৰু সেই ঘৰখনত লক্ষ্মী দেৱীৰ আগমন কমি যায় বুলি কোৱা হয়। ৩ নম্বৰতে সন্ধিয়া হোৱাৰ পাছত কেতিয়াও বগা বস্তু দান কৰিব নাপায়। বগা বস্তু যেনে গাখীৰ বা দৈ বা বগা কাপোৰ কেতিয়াও দান নকৰিব। বগা বস্তু লক্ষ্মী দেৱীৰ পূজাৰ বাবে আগবঢ়োৱা হয়। সন্ধিয়া সময়ত এইবোৰ বস্তু দান দিলে ঘৰখনত টকা পইচাৰ বহুত অসুবিধা হয় বুলি বিশ্বাস কৰা হয়। ৪ নম্বৰতে ৰাতি শোৱাৰ সময়ত কেতিয়াও ঘৰ ঝাৰু দিব নালাগে। বহুতে ৰাতি শোৱাৰ সময়ত ঘৰ চাফা কৰে। এই সময়ত ঘৰত শনি দেৱতাৰ স্থিতি লোৱা বুলি বিশ্বাস কৰা হয়। সেইবাবে এনে সময়ত কেতিয়াও ঘৰ ঝাৰু দিব নালাগে। আজি এই ভিডিঅ'ত আমি আপোনালোকক যিকেইটা কথা ক'লোঁ সেইবোৰ সম্পূৰ্ণভাৱে চাইণ্টিফিক ফালৰ পৰা যুক্তিপূৰ্ণ। ঠিক আছে বন্ধু বান্ধৱীসকল, আজিলৈ ইমানে। চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।